নমস্কাৰ সমূহ অসমবাসী ৰাইজক বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে আজি আকৌ এটি গীত আপোনালোকলৈ আগবঢ়াম, গীতো কথাও। গৈছিলোঁ ওলাই বিশ্বকৰ্মা পূজা লকডাউনৰ পিছত আজি অলপ ওলাই গৈছিলোঁ। যোৱাৰ পাছত দাদা এজনৰ তাত গৈছিলোঁ, খোৱা লোৱা কৰিলোঁ, খালোঁ, প্ৰসাদ খালোঁ। খোৱাৰ পাছত মই আহি পালোঁ। আহি পোৱাৰ পিছত আপোনালোকলৈ গীত এটা গাম বুলি ভাবিলোঁ, যিহেতু যোৱাকালিও দিয়া হোৱা নাই গীত। हर घड़ी बदल रही है रूप जिंदगी, चाह है कभी कभी है रूप जिंदगी, हर पल यहाँ जी भर जियो, जो है समा कल हो ना हो। এই গীতটো মই ভাল পাওঁ। আজি কিবা মনটো ভালো লাগিছে, ওলাই গ'লোঁ। বতৰটো ধৰক ধুনীয়া খেমেকা, অলপ অলপ বৰষুণ দিয়ে, মাজে মাজে ৰ'দ দিয়ে, তেনেকুৱা হৈ আছে। যিহেতু আজি শুভ মহালয়, সেয়েহে ওলাই গ'লোঁ অলপ ফুৰিবলৈ, বিশ্বকৰ্মা পূজাক বুলি গ'লোঁ। একচুৱেলি গীত গাম, কিন্তু কথাবোৰ পাতিবলৈ ইচ্ছা যায় আপোনালোকৰ লগত। যিহেতু এতিয়ালৈকে ইউটিউবত মোৰ লাইভ অপশ্যনটো অহা নাই, নহ'লে ইউটিউব লাইভ কৰিম, মই কথা পাতিম সকলোৰে লগত। কিন্তু এতিয়া মই যেতিয়ালৈকে ইউটিউব লাইভ নাহে, আপোনালোকলৈ এনেকৈ ভিডিঅ'বিলাক বনাম। ৰাকেশ দাৰ নতুন গীত অমূৰে জান যোৱাকালি পৰহি দিনা ৰিলিজ পালে। বৰ ভাল গীত, মোৰ ভাল লাগিছে। গীতটো মই পিছলৈ গাব চেষ্টা কৰিম, আৰু আপোনালোকে সকলোৱে ভাল পাইছে গীতটো, ভাল আদৰণি জনাইছে। মোৰো গীত এটি আহি আছে, পমিলা বাইদেউ 420 বুলি। অক্টোবৰ 30 তাৰিখ বা 5 তাৰিখ ৰিলিজ পাব। সকলোৱে ৱেইট কৰিব আৰু সকলোৱে শ্বেয়াৰ কৰিব, যাতে মই আগুৱাই যাব পাৰোঁ। আৰু ইমান ধুনীয়াকৈ আপোনালোকে সদায় মোৰ ভিডিঅ'বোৰ চাই, বৰ ভাল লাগে। আপোনালোকে ইমান ধুনীয়াকৈ সহযোগ কৰিছে, সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। मैं दीवानी बन गई, तुमने ऐसा क्या किया, मेरी नींदें लूट ली, चैन भी मेरा लिया, मेरी दिल मेरी जान हो, तुम अभी नादान हो, इश्क से अनजान हो, मेरा मन क्यों तुम्हें चाहे, मेरा मन ना जाने जुड़ गया कैसे ये बंधन। এই গীতটো মই বৰ ভাল পাওঁ।